আগত ধৰিব লাগিব মোজা পাতি Hey guys, Assalamualaikum, নমস্কাৰ, ওয়েলকাম বেক টু মাই চেনেল ফাতিমা's ডেইলি লাইফ। আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে, আপোনালোকৰ দোৱা কিবতত আমিও ভালে আছোঁ। সো গাইজ আপোনালোকে দেখাই পালে মই ঝাৰু বনালোঁ, কেনেকৈ বনালোঁ, কি কৰিলোঁ, সেইটো সবখিনি দেখা পালে। এতিয়া মই ঠাণ্ডাৰ কাপোৰখিনি মানে ঠাণ্ডাত যিবিলাক ইউজ কৰিছিলোঁ সেইবিলাক থৈ দিম। তো সেইবিলাক কেনেকৈ থওঁ সেইটো মই দেখুৱাওঁ, মই কেনেকৈ থওঁ, তাৰমানে সবেই বেলেগ বেলেগকৈ থয়, মই বক্স পালেঙৰ ভিতৰত কেনেকৈ থওঁ সেইটো দেখুৱাম। ইয়াতে মই চব কাপোৰ ইয়াতে থৈ দিছোঁ, চব কাপোৰ ইয়াতে আছে। কিছুমান কাৰ্টনৰ ভিতৰত থৈ দিম আৰু কিছুমান এইটো বেগত থৈ দিম। এইটো বেগত অলৰেডি বহুত কাপোৰ আছেই আৰু মই এটা এটাকৈ ভৰাম, ওৱান বাই ওৱান চব এনেকৈ ভৰাইছোঁ। দিব আম্মা। তো এইখিনি কাপোৰ মানে মোৰ আৰু জাকিৰ পাপাৰ। মই এইটো নথওঁ ভিতৰত, কাৰণ এইটো অলপ লেডাৰ টাইপ আছে, ফাটি যাব ভিতৰত থ'লে। তো আপোনালোকে থ'লে মানে ভিতৰত কাপোৰ কানি থ'লে, ঠাণ্ডাৰ কাপোৰ থ'লে লেডাৰৰ কাপোৰ ভিতৰত কেতিয়াও নথ'ব, হেংগিং কৰি থৈ দিব, নহ'লে লেডাৰবিলাক ফাটি যায়। কেয়াৰ মাফলাৰ, তো মই মোজাবোৰ এটা পলিথিনৰ ভিতৰত ভৰাই থৈ দিম।
তাৰপিছত মই এনেকৈ থৈ দিছোঁ এটা যোৰা এটাত এনেকৈ থৈ দিছোঁ দে এটা ধৰা তাকে নামি দে বিছনা উঠাব লাগিব ওপৰত একদম যা দুইটাই যাব লাগছিল নৰব বেলেঞ্চ এখন দাঙাচোন কবা চুচলাই নানিবা So guys, মানে সবখিনি থৈ দিলো এতিয়া আন্দাৰ ওপৰত যিমান আছে সব থৈ দিলো তো আজিলৈকে ভিডিওটো ইমানতে শেষ কৰিম বুলি ভাবিছো তো আজি ভিডিওটো কেনেকুৱা লাগিল নিশ্চয় কমেন্ট কৰি জনাব বাই বাই